জিন্দাবাদ 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 বঙ্গবাসী অসমীয়া ৰাইজ জিন্দাবাদ 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 গো ব্যাক বিজেপি গো ব্যাক দিল্লী বিজেপি সরকার গো ব্যাক বলক বিজেপি সোনিয়া পতা হবলৈ দিয়া নহ'ব বঙ্গবাসী অসমীয়া ভাদৈ বংগভাষী সমাজ আৰু অসমীয়া ভাদৈ অসমীয়া সমাজ আৰু গোটেই ভাৰতবাসী ৰাইজ আৰু দল সংগঠন তথা সকলোৱে আমি প্ৰতিবাদ এইকাৰণে লৈছোঁ যে অসমৰ চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে যিখন নাগৰিকত্ব সংশোধনী বিল আমাৰ অগণতান্ত্ৰিকভাৱে আমাৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰিছে সেই বিলৰ আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ আৰু সেই বিলৰ জৰিয়তে আমাৰ অসমত শান্তি বিনষ্ট হৈছে বুলি আমি ভাবোঁ আৰু এই বিলৰ কাৰণে আমাৰ যিটো নেকি ভাতৃত্ববোধ যিটো আমাৰ বজাই আছিলে ইমান দিনে সেই ভাতৃত্ববোধ বিনষ্ট হোৱাৰ পথত মানে আগবাঢ়িছে বুলি মই ভাবোঁ। গতিকে এই বিলৰ আমাৰ প্ৰয়োজন নাই বুলি ভাবোঁ আৰু দিল্লী চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই বিল আমাৰ কোনো পধ্যেই আমাৰ প্ৰয়োজন নহয়। বিজেপি চৰকাৰখনে জাতি মাটিৰ কথা কৈ শাসনলৈ আহিয়েই যি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ যোগেদি অসমত লাখ লাখ অবৈধ হিন্দু বিদেশীক সংস্থাপন কৰি জাতিটো নিক্ষেপ কৰিব বিচাৰিছে তাৰে প্ৰতিবাদত আজি ভাদৈবাসী আমাৰ বংগবাসী অসমীয়া ৰাইজৰ উদ্যোগত এই আচলতে বিজেপিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি চৰকাৰক RSS আৰু দিল্লী দিছপুৰ নাগপুৰ সকীয়াই দিছোঁ। এটা কথা আমি আহ্বান জনাইছোঁ যে তোমালোকে যি হিন্দু মুছলিমৰ ৰাজনীতি কৰিছা তোমালোকে যি অসমীয়া বাঙালীৰ মাজত যি সংঘাত লগাবৰ কাৰণে যি ধৰণৰ বিজতৰীয়া অপৰাজনীতি কৰিছা এই কথাত কিন্তু অসমীয়া ৰাইজ অসমৰ বংগবাসীৰ ৰাইজ কিন্তু কেতিয়াও আপোনালোকক সমৰ্থন নকৰে। আমি এটা কথা আহ্বান জনাইছোঁ জাতি মাটি ভেটি কথা কোৱাৰ পিছত জাতিটো সুৰক্ষিত কৰিব লাগিছিলে নে বিদেশী আনি জাতিটো ধ্বংস কৰিব লাগিছিলে। এই সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা হৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব সকলো আমাৰ অসমৰ জাতীয় জীৱনৰ সৰ্বকালৰ ইতিহাসৰ বিশ্বাসঘাতক ঠগ আৰু প্ৰতাৰক হিচাপে প্ৰমাণিত হৈছে। আমি ভাদৈ অঞ্চলৰ বংগবাসী অসমীয়া ৰাইজৰ লগতে টাইম ছাত্ৰ সন্থাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছোঁ যে জাতিক বিক্ৰী কৰিব লোৱা এই অবৈধ বিদেশীক স্থাপন কৰা যি নাগৰিকত্ব সংশোধনী বিধেয়ক আছে বাতিল কৰক। অন্যথা কিন্তু গণতান্ত্ৰিক আন্দোলনৰ যদি ভাগা বুজি নাপায় তাৰ বিৰুদ্ধে কিন্তু সৰ্বত্ৰে জংগী আন্দোলন চলিব। এই আন্দোলনৰ ফলত হ'ব পৰা সকলো ধৰণৰ পৰিস্থিতিৰ কাৰণে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা RSS আৰু বিজেপিয়ে জগৰীয়া হ'ব। নাগৰিকত্ব সংশোধনী বিলটো যিটো আমাৰ পাছ হ'ব নালাগে বাতিল কৰিব লাগে। আমি যিটো বংগভাষী আমি ভাষাৰ আমি জাতি ধৰ্ম নিৰ্বিশেষে চব একেলগে মিলি থাকি আমি চব মিলি থাকিব লাগিব। আমি থাকি আহিছোঁ থাকি আহিম আৰু আগত যিবোৰ আহিব পাছত যিবোৰ আহিব তাহাঁতকো আমি কৈ থাকিম যে আমি মিলি থাকিব লাগিব। Go back! Go back! Go back!